হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা মোৰ নতুন ব্লগলৈ স্বাগতম কৰিছোঁ। আৰু এতিয়া যিহেতু মই গৈ আছোঁ এখন মানে এঠাই মন্দিৰলৈ গৈ আছোঁ। পিন্ধি মই এতিয়া যাম এতিয়া মন্দিৰ, বেছি দূৰ নহয় যিহেতু অলপমান আছে। তো বলক ভিডিঅ' চাই থাকক, মন্দিৰটো আপোনালোকক মই দেখুৱাই আছোঁ। আৰু যিহেতু গাইজ চাওক অলপ সেইপিনে গোটেই এইবিলাক পানী চাওক, ইমান ধুনীয়া ধুনীয়া এইবিলাক নাজাৰা, এইবিলাক বিল হয় এখন, যিহেতু অলপ সৰু সুৰা, যিহেতু অলপ দেখুৱাই দিছোঁ অলপ, যিহেতু অলপ চাওক এতিয়া মই মন্দিৰ যে পাবহি হৈছে। এইটো দেখক মন্দিৰ, মই গৈ যাম। আৰু মন্দিৰ যোৱাৰ আগতে চাওক এজোপা গছজোপা চাওক, গোটেই মাটি চাটি ওলাইছে, যিহেতু বেছি ডাঙৰকৈ ধুমুহা চুমুহা আহিলে যিহেতু তাৰ গছজোপা উঘালি খাই যাব পাৰে, ঠিক নাই। ব'লক মন্দিৰ যাওঁ তাত। চাওক যিহেতু এতিয়া মন্দিৰ ওচৰত পাই গ'লো, চাওক এইপিনে চাওক এইটো মন্দিৰ মোৰ পিছপিনে আছে। যিহেতু এতিয়া মই সেৱা চেৱা কৰিলোঁ, আৰু এতিয়া মানে কৰিম এতিয়া, যিহেতু সেৱা আছে এতিয়া মই আপোনাক দেখুৱাম। তো যোৱাৰ আগতে এটা চাইনবোৰ্ডত ইয়াত লিখি থোৱা আছে, অলপ পঢ়ি লওঁ এইটো কি লিখা আছে বাৰু। যিহেতু চাইনবোৰ্ডখনত লিখি থোৱা আছে যে মন্দিৰটোৰ বিষয়ে মই জানিব বিচাৰিছিলোঁ, কিন্তু মন্দিৰটো কথা কোৱা আছে, যিহেতু এইটো গায়ত্ৰী মন্দিৰ, মানে মন্দিৰটোৰ নাম হৈছে গায়ত্ৰী মন্দিৰ। কি কৈছে চাওঁ অলপ, শতাদৰ্শ বিদ্যা আয়োগ 2016-17 বৰ্ষ, দ্বিতীয় কৃষি গাঁও পঞ্চায়ত লালুক আঁচনি 1 নং কাৰী ভূমি চকুত আদিবাসী ৰংমঞ্চ নিৰ্মাণ, প্ৰাকলন মূল্য 33808 কৰুণাবাৰী উচ্চখণ্ড। মানে এই জেগাখন হৈছে, মানে এই যোনখন মন্দিৰটো, এখন মন্দিৰখনৰ এই ঠাইখন হৈছে এখন মানে কৰুণাবাৰী, আৰু এখন আদিবাসী মঞ্চই, মানে এখন যিহেতু আদিবাসীয়ে মানে এখন মন্দিৰ সৃষ্টি কৰিছে যিহেতু। তো বলক মন্দিৰটো অলপ চাই। আৰু যিহেতু চাওক এতিয়া মই মন্দিৰ ওচৰ পাই গ'লোঁ, এতিয়া সেৱা চেৱা কৰিম অলপ ভাল, আৰু আশীৰ্বাদ ল'ম যাতে এতিয়া মোৰ মানে জীৱনটো মানে ভাল হৈ থাকক বুলি আশীৰ্বাদ কৰিম। যিহেতু এতিয়া বলক, যিহেতু এতিয়া মন্দিৰ ভিতৰত সোমাই লৈ চাওক, এয়া দেৱী এজন, যিহেতু এজন কৈছিলে যে গায়ত্ৰী মা দেৱী ভিতৰত আছে, চাওক দেখুৱাই দিছোঁ অলপ। এইটো গাইজ এতিয়া মই সেৱা এটা কৰিম, এইটো চাই ল'ব অলপ। কেমেৰাটো অলপ ইপিনে ৰাখি দিম, চাই দিব পাৰিব যিহেতু। আৰু যিহেতু গাইজ মই সেৱা চেৱা কৰিলোঁ, আৰু এজন এতিয়া থাপনা ওচৰলৈ যাওঁ অলপ। আৰু এয়া হৈছে শিৱ বাবা, গায়ত্ৰী দেৱী, মানে গায়ত্ৰী দেৱী মা আছে লগতে। এই মন্দিৰটো, যিহেতু এই মন্দিৰটো আছে আমাৰ হাৰমতি ষ্টেচনৰ ওচৰৰে, তো মই ট্ৰেইনৰ যাতে দেখি যায় যিহেতু মন্দিৰটো। তো
তো মই ট্ৰেইনত বহুতবাৰ চাইছোঁ, যিহেতু এই মন্দিৰটোৰ মানে আহিবলৈ মন আছিলে, তো আজি আহি গ'লোঁ মই মন্দিৰ যিহেতু। তো মন্দিৰটোৰ নাম নাজানিলে মই সুধিছিলোঁ, এজন মানুহক সুধিলোঁ যে মন্দিৰটোৰ নাম হৈছে গায়ত্ৰী মা দেৱী। তো ভাল লাগিলে আহি কেনে। যিহেতু এতিয়া মন্দিৰ বাহিৰৰ পৰা ওলাই আহিলোঁ মই, আৰু অকলে আহিছোঁ যিহেতু, মই আকৌ লগত সোমোৱা নাই, অকলে আহিছোঁ। তো আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। আপোনালোকে মোৰ ব্লগটো চাই কেনেকৈ পালে, যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্লিজ ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'টো পাই থাকে। তো আজিলৈ ইমানেই।